আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। এতিয়া 8:30 বাজি গ'ল। এতিয়াহে মই আহি পালোঁ ডিউটিৰ পৰা। এতিয়া অকণমান লাল চাহ বহাই দিছোঁ, কিন্তু লাল চাহৰ লগত অকণমান আমুল পাউডাৰ দিম। মানে আজি খাব মন গৈছে, সেইটো কাৰণে। মানে সদায় মই পাৰিলে গাখীৰ দিয়া চাহ নাখাওঁ, সদায় মই লাল চাহ খাওঁ, কিন্তু আজি মানে অকণমান ঠাণ্ডাটো বেছি লাগিছে আৰু গাখীৰ দিয়া চাহ খাব মানে মন গৈ আছে, সেইটো কাৰণে গাখীৰ নাই, আমুল পাউডাৰ আনি এনেকৈয়ে গাখীৰ চাহকাপ খাওঁ। অলপমান ৰেষ্ট লৈ ধুনীয়াকৈ চাহখিনি খাই লৈছোঁ। এতিয়া অকণমান বাচন আছে, বাচনখিনি ধুওঁ আৰু ভাতৰ যোগাৰ কৰোঁ। এতিয়া 8টা কিমান হ'ল, 8:45। এতিয়া মই ভাতৰ কাৰণে যোগাৰখিনি কৰোঁ আৰু বাচন বৰ্তনখিনি ধুই আহোঁ। তাৰপিছত বাচনখিনি ধুই আহি আপোনালোকৰ লগত দেখাই আছোঁ মই কেনেকৈ ৰান্ধো, কি কৰোঁ, যি কৰোঁ আৰু সেয়ে দেখাম। ধুনীয়াকৈ আলুখিনি ধুই কুকাৰত বইল হ'ব দিলোঁ। মটৰৰ বাকলিখিনি ধুনীয়াকৈ গুচাই ল'লোঁ। বাকী যা যোগাৰখিনি মই ৰেডি কৰি ল'লোঁ। এতিয়া মই বেঙেনা ফ্ৰাই কৰি লওঁ। আলুখিনিৰ বাকলিখিনি মই গুচাই ল'লোঁ ধুই। বেঙেনাখিনি ফ্ৰাই কৰি আছোঁ। এতিয়া মই অকণমান জিৰা দি দিছোঁ। জিৰাখিনি ভালকৈ গৰম হোৱাৰ পিছত বাকী পিঁয়াজ, বিলাহী গোটেইখিনি একেলগে দি দিছোঁ মই। লৰাই দিছোঁ এতিয়া। সোৱাদ অনুযায়ী অকণমান নিমখ আৰু হালধিৰ গুড়ি দি দিলোঁ একেলগে। ভালদৰে ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া মটৰখিনিও একেলগে দি দিম তাৰ লগতে। আৰু ধুনীয়াকৈ লৰাই দিম ভালদৰে। অকণমান টাইম ফ্ৰাই কৰি থাকিম গোটেইখিনি মছলাখিনিৰ লগত। অলপমান দেৰিকৈ মই আলুখিনি দি দিম ভজা হোৱাৰ পিছত। এনেকৈ খাই ভাল পায়নে আপোনালোকে ঘুগুনি? মোৰ কিন্তু ঠাণ্ডাৰ দিনত বহুত প্ৰিয় হয়। তাৰপিছত মই আলুখিনি দি দিলোঁ। এনেকৈ দি দিছোঁ, কিন্তু ভালদৰে আৰু লৰাই ভাঙি দিম আলুখিনি। এতিয়া ধুনীয়াকৈ লৰাই দি আছোঁ আৰু ভালদৰে ভাজি ল'ম মছলাখিনি, আলুখিনি গোটেইখিনি একেলগে ধুনীয়াকৈ ভাজি ফ্ৰাই কৰি ল'ম। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। আৰু এবাৰ লৰাই দিলোঁ ধুনীয়াকৈ। আলুখিনি ধুনীয়াকৈ মিহি কৰি গুড়ি কৰি দিছোঁ লৰাই। তাৰপিছত পানীখিনি দি দিলোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম এতিয়া অকণমান টাইম। এইফালে ৰান্ধিও আছোঁ আৰু এইফালে বহি অকণমান টাইম এনেকৈ আছোঁ। এইফালে বহি থাকোঁতে মোৰ ঘুগুনি ৰেডি হৈ গ'ল আৰু এইফালে মোৰ কাঁহীখন ৰেডি হৈ গ'ল। আজিলৈ আহিছোঁ বাৰু। আকৌ এটি মিনি ব্লগত লগ পাম আপোনালোকক।